उदालगुरि जिल्लानि माजबादाव इउपिपिएल दोलोनि हाबनाय मेल खुंथायाव थानाय इउपिपिएलआ माइनरिटी ओनसोलफोराव गोख्रोंसिन जाबोगासिनो दं। ओनसोलनि जिल्लानि रौता उदालगुरि जिल्लानि रौता बरझाराव इउपिपिएलनि गेदेर जयनिं मेल बरझारनि गुदि बियाबनि सिङाव थानाय 2 नं दरं बाजाराव सा 300सो माइनरिटी भटारफोरा इउपिपिएलआव हाबदों। बे हाबनाय हाबाफारियाव नुजाथिफैनाय सुबुंफोरनि गेजेराव दोलोनि लाइमोन दैदेनगिरि आरो 30 गोनां फासनै सेरफां बियाबनि जानो हाथाव बिजाथि राजु ढाकाल, जिल्ला इउपिपिएलनि नेहाथारि प्रबिन बसुमतारीजों लोगोसे गोबां सुबुंफोरा बाहागो लादोंमोन। बेखौ नोजोर होनो गोनांदि सिगाङाव 2 नं दरं बाजार बरझार गामि पन्चायतनि बाहागोमोन। बिटिआरनि बियाबा बांनायनि थाखाय बे गामिखौ गोदानै 30 गोनां फासनै सेरफां बियाबाव सोफादेरनाय जादों। राजु ढाकालआ दाबि खालामदों दि बरझार प्राइमारियाव बांसिन भटारफोरा फैबाय थानाय काउन्सिल बिसायख'थियाव इउपिपिएलनि जानानै थागोन। নীতি আদৰ্শ প্ৰমোদ বড়োৰ যিখিনি 5 বছৰে কৰি যোৱা কাম আৰু স্পেচিয়েলি মুছলিম মানুহখিনিৰ বাবে বিটিচি যিখিনি কাম হৈছে হজৰ পৰা আৰম্ভ কৰি ভিজন ডকুমেণ্টৰ পৰা আৰম্ভ কৰি মিউজিয়ামৰ পৰা মানে এটাৰ পৰা এটা আমি মানে কৈ শেষ কৰিব নোৱাৰা কাম হৈছে। সেইকাৰণে আজি আমাৰ মুছলিম কমিউনিটি হওক বেংগলী কমিউনিটি হওক বৰঝাৰত যিখিনি মানুহ আজি জইন কৰিছে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বৰ কামখিনি দেখি পেলাই তেওঁ কামৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি তেওঁলোক ওলাই আহিছে যে ইউপিপিএলৰ হৈ পেলাই এবাৰ আমি কাম কৰিম আৰু ইউপিপিএলক এবাৰ পাঁচনে চেৰপাং সমষ্টিৰ পৰা জিকাই লৈ যাম বুলি তেওঁলোকে ওলাই আহিছে। চাওক এতিয়া আমাৰ এই প্ৰাইমাৰীটোত আমি যি দেখিছোঁ আগত দলগাঁও সমষ্টিত আছিলে। দলগাঁও সমষ্টিত যিটো ট্ৰেণ্ড আছিলে AUDF বা কংগ্ৰেছ বা বিজেপি অলপ আছিলে, কিন্তু যেতিয়াৰ পৰা আমাৰ ফালে সোমাইছে আমাৰ লগত বহুত মানুহ আহি পেলাই আমাৰ প্ৰাইমাৰী গঠন হৈছে, বুথবিলাক গঠন হৈছে। আমাৰ ইয়াতে 10টা বুথ আছে আৰু প্ৰাইমাৰীটো মানে সৰহ সংখ্যক মানুহ আছে। আৰু আমাৰ এই যেতিয়াৰ পৰা আমাৰ লগত বিটিচিত সোমাইছে তাৰ পৰা আমি যদি চাওঁ আমি 1500ৰো অধিক মানুহ আমাৰ দলত যোগদান কৰিছে। গতিকে আমি ইয়াতে দিনক দিনে শক্তিশালী হৈ আছোঁ আৰু ইয়াতে আমি মেক্সিমাম ভোট 50%তকৈ ওপৰত ভোট আমি এবাৰ ইউপিপিএলে বৰঝাৰ প্ৰাইমাৰীৰ পৰা পাম বুলি আশা কৰিছোঁ। আজি মোৰ দেন 300 জইন হৈছে। আমাৰ যোৱাবাৰৰ আপুনি কেইদিনমান আগতে যদি চাই আপুনি সেইদিনা 200ৰ ওপৰত জইন হৈছিলে, তাৰ আগত 700 হৈছে, তাৰ আগতে এনেকুৱা জইন হৈছে আৰু 500-700 মানুহ ৰৈ আছে জইন কৰিবৰ কাৰণে। আমি আমাৰ চেণ্ট্ৰেল কমিটিৰ কোনোবা এজন ছিনিয়ৰ লিডাৰক এক্সপেক্ট কৰি আছোঁ, তেওঁ ডেট দিলে আমি সেইটো জইনিঙো ল'ম। গতিকে মানে একেৰাহে বহুত মানুহ আমি কণ্টিনিউৱাছলি আমাৰ লগত টাচত আছে। আমিহে কেতিয়া ডেট দিব পৰা নাই কাৰণে কিছুমান জইনিং ডিলে হৈ আছে। কিন্তু আমাৰ বৰঝাৰ যিটো প্ৰাইমাৰী গঠন হৈছে, আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমাৰ যিটো টীম আছে এই টীমে দিন ৰাত কষ্ট কৰি পেলাই আজি এই ইয়াৰ যিটো বৰঝাৰৰ পৰিস্থিতিটো ইউপিপিএলৰ কাৰণে বহুত ধুনীয়া কৰি দিছে। অভাৰঅল পাঁচনে চেৰপাং আমি যদি চাব যাওঁ এইবাৰ আমি পাঁচনে চেৰপাং ইউপিপিএলে জিকি যোৱাৰ পৰিৱেশ এটা হৈছে আৰু আমাৰ বেছি নহয় যদি আজিৰ ডেটত যদি ইলেকশ্যন হয় আমি 2-3 হাজাৰ ভোটত জিকি যাম। আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ বহুত সংখ্যক মানুহ একেলগে জইন কৰিছে। এইটো বৰঝাৰ অঞ্চলৰ বাবে এটা বিৰাট এটা সাফল্য বুলি ক'ব লাগিব। আমি ইয়াত ইউপিপিএলৰ যিটো সাংগঠনিক শক্তি আজি যথেষ্টখিনি বৃদ্ধি পাইছে। কিমান কি আশা কৰিছে এবাৰ নতুনকৈ 5 চেৰপাং সমষ্টিত সোমাইছে, গতিকে আপোনালোকৰ যে বৰঝাৰ প্ৰাইমাৰী আছে কিমান সংখ্যক ভোট ইউপিপিএলত যাব বুলি ভাবিছে? বৰঝাৰ প্ৰাইমাৰীৰ অন্তৰ্গত গোটেইখিনি ভোটাৰে অতি উৎফুল্লিতভাৱে ৰখি আছে। তেখেতে প্ৰথমবাৰৰ বাবে বিটিচি ইলেকশ্যনত ভোট দিব আৰু তেখেতে ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আগ্ৰহী।